চিৰজীৱনৰ কথা দিছিলা তুমি তেনেকে নোৱাৰা মই আছো তোমাৰ লগত দিন পোহৰৰে নাই মোৰ খবৰ চাৰিওপিনে আছে এন্ধাৰ ৰখি বহুত ভাল পাইছিলো বে তাইক খাইছা তই এটা আপিৰ কাৰণে তোৰ গোটেই লাইফটো তই বৰবাদ নকৰিবি এটা আপি মোক নকবি তই তাইক লৈ লৈছিলো মই তাইৰ বাবে ফাৰ্ষ্ট লাভ আছিল তাই মোৰ প্ৰথম ভাল পোৱা তই কেতিয়াবা কাৰোবাক ভাল পাই পাইছ মোৰ ভাল পোৱা নকৰিবা মিছা অপমান আজি তুমি মই জানো তই তাইক কিমান ভাল পাইছো কিন্তু আজিকালিৰ ছোৱালী তেনেকুৱা নহয় আজিকালিৰ ছোৱালী সবেই ছেকেণ্ড অপশ্যন এটা ৰাখি দিয়ে মে বি তোতকৈ তাই বেটাৰ অপশ্যন এটা পাইছে সেইকাৰণে তাই তাৰ লগত গুচি গৈছে কিন্তু এতিয়া এইবোৰ বাদ দে কাৰণ তোৰ নিজৰ লাইফৰ কথা আছে তাইতো তাইৰ নিজৰ লাইফ লৈ পুৰা চিকিউৰ হৈ গ'ল তাই বেলেগৰ লগত গুচি গ'ল কিন্তু তই যে এইবোৰ কৰি কিনে তই যে নিজৰ লাইফটো বৰবাদ কৰি আছ এবাৰ তোৰ মা দেউতাৰ কথা তই ভাবিছানে কথাটো হয় বে আজিকালি কাৰো লগত লৈ থাকি লাভ নাই বে জীৱনৰ কথা দিছিলা মোক চা না বে চিংগল থাক মই চিংগল আছো চা বে বিন্দাস আছো না কিবা টেনশন না কিবা আছে বে বিন্দাস থাক চিংগল থাক বে চিংগল লাইফ ইজ দ্য বেষ্ট লাইফ বে হৈ যাব বাদ দে বুজি হ'ল হ'ব দে ৰাতি হৈ গ'ল বে মই গৈ থাকো বে মোৰ ঘৰতো যাব থাক বে ভালকে থাকিবি দে ভাই মই গৈ থাকো বে পাবি বে এ বে মোৰ মোবাইলটো ভাঙি থাকিল যে এবে তুই চিন্তা নকৰবে মোৰ চিনাকি দোকান এটা আছে মই তোক কালি মৰ্নিং লৈ যাম দেই তোৰ থাক ভাই ভালকে থাকিবি লাভ ইউ বাই গুড নাইট লাভ ইউ তো গুড নাইট যাবি ঐ বল এইখনে ভেটাপাৰা চাৰিআলিত থকা মোৰ লগৰটোৰ দোকান জল্দি আহ ইমান টাইম লগাইছনে এইটোৱে হয় মোৰ লগৰ দোকানটো এই মোবাইল এটা দেখাবচোন কালি লগৰটো মোবাইলটো ভাঙি দিয়ে হয় নেকি এইটো কি মোবাইল আছিলে এইটো তোমাৰ ৰিয়েলমি আছে ইমান বেয়াকে ভাঙিছা কেনেকে ভাঙিলা মোবাইলটো এই নক'বা আৰু আজিকালি ল'ৰাবিলাক জানাই জোচ যৌৱন কালৰ জোচ প্ৰেম ভাল পোৱা সেয়াই আৰু কি ক'ম বুজিছো মোবাইল একদম ধুনীয়া মোবাইল এটা দি আছো এইটো মোবাইল লোৱা বহুত ধুনীয়া ফোন হয় সেইটো চোৱা OnePlus Nord 2 দেখাইছো হয় পচন্দ কৰিব কিমান দাম লয় এইটো দামটো চিনাকি হয় যিহেতু বেলেগ একো নহ'ব বেলেগৰ দাম বহুত খোলো দেই তুমি এটা কাম কৰা তুমি যিমান কিনা আছে কিনা দামটো দিলে হ'ব 14,000 মাত্ৰ 14,000 টকাত দিম তোমাক এইটো এইটো লৈ লওঁ দে এইটো ল'বি ঠিক আছে দাদা এইটো পেক কৰি দিয়া তুমি এইটো ৱাছৰুম আছে ৱাছৰুম আছে বাহিৰত ইফালে এনেকুৱা ভিতৰত যাব পাই যাব ৰখি মই ৱাছৰুম কৰি আহিছোঁ ঠিক আছে তাৰ চকুত চাই মোৰে বেয়া লাগিল চাগে বহুত ভাল পাইছিল ছোৱালীজনীক কি ক'বা আৰু বহুত ভাল পাইছিল ন তাই এতিয়া তাইও বুজি নাপাল উপায়তো নাই আৰু ভাইটি পালা ন জেগাটো পালো দিয়ক দাদা পিছে আহিছোঁ দিয়ক দাদা আহিবা আহি থাকিব ভাল লাগিব ভাইটি শুনা কথা এটা কওঁ বৰ্তমান যুগত আগৰ ভাল পোৱা নাই কোনো কাৰো বাবে লয়েল নহয় এইটো মনত ৰাখিবা প্ৰেম ভাল পোৱা আগত বেলেগ আছিল এতিয়া বেলেগ চব ভালকে থাকিবা এইবিলাক লাভ নাই একো কোন ৰোল এইবোৰ বাদ দে যি হ'ব লগা আছিল হৈ গ'ল
এতিয়া তই নেক্সট আগৰ কথা ভাব, কাৰণ চব পাষ্ট বস্তুটো চবৰে থাকে। এতিয়া প্ৰেজেন্টটো ভাব, এতিয়া যিখিনি চলি আছে সেইখিনি ভাব। আৰু তোৰ যদি কেতিয়াবা বেয়া লাগে ন, তই সদায় এইখিনি জেগাত আহিবি। এতিয়া আহিলে অট'মেটিক মনটো ভাল হৈ যায়। আৰু মোৰ বেয়া লাগিলে মই এইটো কামেই মই কৰো, মই এইখিনি জেগাত আহি ৰিলেক্স হৈ কিনে যাম। চা তোক মই ভাল এটা টিপছ এটা দি আছো, মই চবকে নিদিওঁ, অকল তোকে মই দি আছো। তই 3বাৰ ডাঙৰকে উশাহটো ল আৰু এৰি কেনে দে, চাবি তোৰ মাইণ্ড অট'মেটিক চেঞ্জ হৈ যাব। বহুত ভাল লাগিব। তই এবাৰ খালি তই ট্ৰাই কৰি চাবে, মজা লাগিব। তই এবাৰ তই ল ভাই, ল, পাৰিবি বে। এইটো দীপিকা নহয়? সঁচাই কৈছিলি বে, মই ইয়াতে আহি ৰিলেক্স হৈ গলো। যিয়ে নহওক তাই যাৰে লগত আছে হেপী আছে বে, ভাল লাগিল চাই। তই ঠিকেই কৈছিলি বে, ইয়াতে আহি মই আজি সঁচাই ৰিলেক্স হৈ গলো। যিয়ে নহওক তাইক দেখা পাইছো, তাই কাৰোবাৰ লগত আছে, হেপী আছে বে। একো নাই, তই দুখ কৰিব নালাগে। যিটো হ'ব লগা আছিল সেইটো হৈ গ'ল। আবে নাই বে, যিখিনি দুখ লাগিছিল ন, মই এতিয়া পুৰা ফ্ৰী হৈ গলো বে, একদম পুৰা ফ্ৰী ন? তাই সঁচাইতো? যাৰ লগত আছে তাইক মই হেপী দেখা পাই মোৰ বহুত ভাল লাগে। তই পুৰা সঁচাইতো কৈছে, মনে দি কৈছো। আবে ব্ৰ বে, বল বে, আজি পেক এটা হৈ যাব, বল। বল বল। হেল্ল', হেল্ল', ৰুবুল, মই দীপিকা। কোৱা। মই ইয়াৰ লগত থাকিব নোৱাৰো। মই তাৰ লগত থাকিব নোৱাৰিম আৰু সি মোক টৰ্চাৰ কৰি আছে। ভাই তই কোন বে? চুলত মোৰ কি দুশ্মনী আছে বে?